কি হয়েছে না আপনি আপনি ইমান চঞ্চল কিয় না চঞ্চল নহয় প্রিয়ে নাজি আজি মই ধীর স্থির অসল অটল বলবা নাজি জানা জানা মই নাজি জানি আপনি মোর স্বামী আপনি মোর দেবতা আৰু যদি প্ৰয়োজন নাই নাজি বলবা পুত পুত্র মই জানি মই ভালদৰে আপুনি ঘৰত নাজানা নাজানা বলবা তুমি নাজানা পুত পুত্র মই আছি কিন্তু কিন্তু আজি হইল কুন্তি পুত্র শেষ পর্যন্ত উপহাস নকৰিব উপহাস নহয় বলবা উপহাস নহয় মাতা আহি নিজ মুখে সংগতি রত কই বলে আজি প্রভাততে জরাধার মঙ্গল তুমি নহয় নহয় কুন্তি পুত্র তুমি মোর প্রথম জনয় অদিন অদিন আৰু কথাব আৰু নুশুনাব নাজি কিয় নাজি আপুনি আপোনাৰ ৰমণী চমন নকৰি হোৱাই নাছিলে নাজি আজি পৰ্দাৰ না নহলেনো ব্যৰ্থ কৰি জীৱনৰ সোণালী কৰিবা শিৰ পাতি লৈ লৈ লিখিৰ অভিশাপ অন্তিমৰ জমনিক পৰা জানি নহয় জানি কিয় ৰাজ ৰাজেশ্বৰী কুন্তি মাতৃ বুলি মোৰ স্বাৰ্থপৰ পদভাগ সমগ্ৰ পৃথিৱীবাসীৰ স্বাৰ্থৰ আগৰ পদ্মা কলংকৰী মহানী শৈশৱৰে পঢ়া মহিল যাতনা কত কত পতালে পতা তেতিয়াতো জানিলে নাকান্দিলে প্ৰাণ নিশ্চিত কোনো ধপলি আছে নাই মুখ হস্তকে কান নিদিলে ঘৃণা আছে যতদিন হয় মোৰ দিনাটো পাই কৰিছিল অপমান কিন্তু আজি ৰহস্যৰ বাবে জীৱন ৰহস্য গোপনে আছিল কুমাৰী আছিল মোৰ জননী যেতিয়া আদিত্যৰ তেজত দেখা পালে কৰ্ণক তোমাৰ কলংকৰ চেকা ধুই নিকাহ কৰিবৰ বাবে উপায় আছিল মাথো নিশ্চয় নিশ্চয় কৰ্ণকে জ্ঞান কৰি মাটিৰ পুতলা উগাতনে অন্যান্যতনে নদীৰ গৰ্ভত প্ৰিয়ে বিকটছিলে নদীৰ গৰ্ভত নিদিব নহলে যে নাথাকে নাদিব হক পঞ্চ ভাই মোর সহুদর হক জননী মোর কন্তি তথাপিতো বিফল নহব প্রিয়ে জীবনের প্রাণ অখা মোর ভাতা মোর মাথো দৃষ্টি খান অখা